ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰিত্বৰ দায়িত্বত থকা দিনৰে পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতো সদায়ে অসমবাসীক সপোন দেখুৱাইছিল আৰু উদাত্ত কণ্ঠৰে প্ৰতিশ্ৰুতি দিছিল যে অসমক তেওঁ সৰ্বদিশতে দেশৰ সৰ্বশ্ৰেষ্ঠ 5 ৰাজ্যৰ ভিতৰত এখন কৰি তুলিব। 2022 চনত মুখ্যমন্ত্ৰীৰ শপত লোৱা হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল আকৌ এবাৰ মনত পেলাই দিব খুজিছো আপোনালোকক। ৰাইজ উন্নয়নৰ গংগা অসমৰ বুকুলৈ আমি নমাই আনিম। অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি নিৰ্মাণ কৰিম। এই কিন্তু সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগৰ এক প্ৰতিবেদন অনুসৰি অসম দেশৰ প্ৰথম শীৰ্ষ 5 ৰাজ্য হোৱাৰ বিপৰীতে অন্তৰ্ভুক্ত হলগৈ শেষৰ 5খন ৰাজ্যত। ক্ষীণ পোহৰো দেখুৱাব নোৱাৰিলে হিতাধিকাৰীৰে চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ শিক্ষা স্বাস্থ্য খণ্ডত দেশৰ ভিতৰতে অন্তিম স্থানৰ তালিকাত অসম। দেশৰ 28খনকৈ ৰাজ্যৰ ভিতৰত শিক্ষাৰ ক্ষেত্ৰত 25 নম্বৰ স্থানত অসম। স্বাস্থ্যৰ ক্ষেত্ৰত 28 ৰাজ্যৰ ভিতৰত 26 নম্বৰ স্থানত অসম। যধে মধে ফ্লাইঅভাৰ নিৰ্মাণেই যে উন্নয়ন নহয় সেই কথা কেতিয়া বুজিব মুখ্যমন্ত্ৰীয়ে। ফ্লাইঅভাৰ নিৰ্মাণ কৰি লাখে লাখে হিতাধিকাৰী আঁচনিত দিলেই যে ৰাজ্যৰ প্ৰকৃত উন্নয়ন নহয় সেই কথা বুজিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কাৰণ মুখ্যমন্ত্ৰীৰ বিভিন্ন আভুৱা ভৰা কথাৰ মাজতেই প্ৰকাশ হোৱা নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদন অনুসৰি দেশৰ 28খনকৈ ৰাজ্যৰ মাজত সুস্বাস্থ্য সুজীৱন নিৰ্বাহৰ ক্ষেত্ৰত 26 নম্বৰত অসম, কুশিক্ষাৰ ক্ষেত্ৰত 25 নম্বৰত অসম, শূন্য ক্ষুধাৰ ক্ষেত্ৰত 22 নম্বৰত অসম, লিংগ সমতাৰ ক্ষেত্ৰত 25 নম্বৰত অসম আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত 23 নম্বৰত অসম। অৰ্থাৎ তাৎপৰ্যপূৰ্ণভাৱে অসম চৰকাৰৰ শিক্ষা আৰু স্বাস্থ্য বিভাগত সৰ্বাধিক কাল মন্ত্ৰিত্বৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ আনকি মুখ্যমন্ত্ৰিত্বৰ কালতো অসমত শিক্ষা আৰু স্বাস্থ্য খণ্ড দুয়োটা গুৰুত্বপূৰ্ণ বিভাগতে চূড়ান্ত অৱনমন ঘটিছে। উল্লেখ্য ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত সকলো ৰাষ্ট্ৰই তেওঁলোকৰ প্ৰত্যেকখন ৰাজ্যৰ উন্নয়ন অৱনমনৰ স্থিতি বিশদভাৱে উল্লেখ কৰি নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে। ভাৰতৰ সেই প্ৰতিবেদন প্ৰস্তুত আৰু প্ৰকাশ কৰে নীতি আয়োগে। নীতি আয়োগৰ শেহতীয়া প্ৰতিবেদনতেই এতিয়া অসমৰ এক দুখ লগা ছবি পোহৰলৈ আহিছে। এই প্ৰতিবেদন অনুসৰিয়ে ৰাজ্য এখনৰ মূল বিষয় শিক্ষা আৰু স্বাস্থ্য খণ্ডতে দেশৰ ভিতৰত অন্তিম অৰ্থাৎ শেষৰ ফালৰ পৰা 5 নম্বৰত আছে শ্ৰেষ্ঠ ৰাজ্যৰ সপোন দেখুওৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ অসম। উল্লেখনীয় যে বিগত 2টা দশক ধৰি হিমন্ত বিশ্ব শৰ্মাই শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ সৰ্বকালৰ মন্ত্ৰী আছিল। কিন্তু 2টা দশকতো এই দুয়োটা খণ্ডত কোনো উন্নতি সাধন নহলে। শেহতীয়া প্ৰায় 5 বছৰ মুখ্যমন্ত্ৰীৰ আসনত বহিও বিশেষ সফলতা দেখুৱাব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। অৰ্থাৎ গিনিজ বুক অব ৰেকৰ্ড 1250 টকাৰ অৰুণোদয়, গছপুলি ৰোৱাৰ নামত 10,000 টকা ইত্যাদি হিতাধিকাৰী আঁচনিৰে বাহ লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনি চাইকেল চেক বিতৰণৰ নামত কোটিটকীয়া পেণ্ডেল সাজি চমক ঠিকেই দেখুৱাই আহিছে অসমবাসীক। কিন্তু যিসমূহ খণ্ডৰ উন্নয়ন হলে প্ৰকৃততে ৰাজ্যখনৰ উন্নয়ন ঘটে সেই ক্ষেত্ৰত চমকটো বাদেই ক্ষীণ পোহৰো দেখুৱাব নোৱাৰিলে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বিপৰীতে স্বাস্থ্য খণ্ডৰ সূচাংকত উত্তৰ পূবৰ নাগালেণ্ড, ছিকিম, মিজোৰাম, অৰুণাচল প্ৰদেশ, মেঘালয়ো অসমতকৈ ওপৰত আছে। এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাট। এইদৰে বাৰে বাৰে অসমৰ শোচনীয় অৱস্থা পোহৰলৈ আহিছে যদিও শাসনত বৰ্তি থকাৰ বাবে ভোট বেংকৰ স্বাৰ্থত বিভিন্ন আঁচনিৰ সফলতাৰ কথা কৈ ঢাক ঢোল বজাই আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম ডেইলি 24।